আজি আমি এটা গভীর সত্যৰ বিষয়ে কথা পাতিম। দৰিদ্ৰতাত জন্ম লোৱা আপোনাৰ দোষ নহয়, কিন্তু দৰিদ্ৰতাত জীৱন শেষ কৰা হে আপোনাৰ সিদ্ধান্ত। বিশ্বৰ ক্ৰান্তিকালত যিমানবাৰেই আপুনি দৰিদ্ৰতাত জন্ম লওক, ই আপোনাৰ হাতত নাছিল। কিন্তু আজিৰ যুগত তথ্য, ইণ্টাৰনেট, শিক্ষা, দক্ষতা সকলো মুকলি হৈছে। আপুনি যদি ইচ্ছা কৰে যে মই ধনী হম, মই ফাইনেন্সিয়েল ফ্ৰীডম পাম, মই মোৰ পছন্দৰ বস্তুবোৰ কিনিম, ভাল ঘৰ, গাড়ী, মাক দেউতাকক শ্বপিং কৰি দিম, এই সকলোবোৰ আপুনি কৰিব পাৰে। আপুনি যদি মনত স্থিৰ কৰে যিমানেই দৰিদ্ৰতাত নাথাকক কিয়, এই সকলোবোৰ পৰিৱৰ্তন কৰিব পাৰি আৰু কোটিপতি হ'ব পাৰে। এই পৃথিৱীত হাজাৰ হাজাৰ উদাহৰণ আছে। তেওঁলোকে দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁলোকে ইতিহাস ৰচনা কৰি থৈ গৈছে। APJ আব্দুল কালাম ছাৰ, ডক্টৰ BR আম্বেদকাৰ বা আজিৰ সময়ৰ নাৰায়ণ মূৰ্তি, তেওঁলোকৰ দুখীয়া ঘৰত জন্ম হৈছিল। কিন্তু আজিৰ বিশ্বত তেওঁলোকৰ নাম বিখ্যাত। তেওঁলোকে সদায় চেষ্টা কৰি গৈছিল, পৰিস্থিতি ত্যাগ নকৰিছিল, সকলো সময়ত সুযোগ বিচাৰিছিল। এতিয়া বহুত এক্সাম্পল চকুৰ সন্মুখত পৰি আছে। নতুন যুগৰ টেকনলজি ব্যৱহাৰ কৰি কোটি টকা ইনকাম কৰি আছে। ছ'চিয়েল মিডিয়াত ইনফ্লুৱেঞ্চাৰ হৈ হাই ইনকাম স্কিল শিকি মানুহে অতি সহজে ধনী হৈ আছে। আপুনি যিমানেই দুখীয়া নহয় কিয়, আপোনাৰ ঘৰৰ চালৰ ওপৰেৰে পানী নপৰক কিয়, তথাপিও আপুনি তাৰ পৰা বাহিৰ হৈ আহিব পাৰে। আজিৰ পৰাই লাহে লাহে চেষ্টা কৰিব। যদি চেষ্টা নকৰে সেইটো আপোনাৰ ভুল। আপোনাৰ যিমানেই বয়স নহওক কিয়, আজিৰ পৰাই কিছুমান কাম কৰিব আৰু সেইবোৰ আলোচনা কৰিম। এতিয়া নিজৰ লগত ইমানদাৰ হৈ থাকক। ইম্পৰ্টেণ্ট পইণ্টবোৰ মনত ৰাখিবলৈ বহি পেন লৈ বহি যাওক। আপোনাক কিছুমান কাম নিৰ্দিষ্ট কৰিব লাগিব আৰু সেইবোৰ প্ৰতিদিন অধ্যয়ন প্ৰেক্টিচ কৰিব লাগিব। তাৰ ভিতৰত প্ৰথমটো হ'ল প্ৰতিদিন 1% শিকক। যদি হাতত সৰু মোবাইল থাকে তেন্তে আপুনি ইউটিউব, গুগল অথবা ফ্ৰী ভিডিঅ' চাব পাৰে। নতুন ভাষা শিকিবলৈ নতুন নতুন স্কিল শিকক। মানুহৰ লগত কানেকশ্যন তৈয়াৰ কৰক। অহাকালিৰ পৰাই নিজৰ উন্নতি দেখিব পাৰিব। দ্বিতীয়টো হ'ল স্কিল উন্নয়ন কৰক। ভিডিঅ' এডিটিং, ডিজিটেল মাৰ্কেটিং, কণ্টেণ্ট ক্ৰিয়েশ্যন, স্পকেন ইংলিছ, এইবোৰ বহুত জৰুৰী জীৱনত আগবাঢ়িবলৈ। এই পৃথিৱীখনত ভালকৈ জীয়াই থাকিবলৈ এই স্কিলবোৰ আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, বিশেষকৈ আজিকালিৰ দিনত। তৃতীয়টো হ'ল চেল্ফ ডিচিপ্লিন। দুখীয়া ঘৰত জন্ম হৈছে মানে গোটেই সময়টো অপচয় কৰিব নোৱাৰে। সময় নষ্ট কৰাৰ অধিকাৰ নাই। ধনী মানুহ আৰু দুখীয়া মানুহৰ মাজত এটাই পাৰ্থক্য, সেয়া হ'ল সময়ৰ ব্যৱহাৰ। যদি ভাল সময় ব্যৱহাৰ কৰিছে তেনেহ'লে আপুনি আগবাঢ়ি গৈ আছে, আৰু যদি বেয়া ব্যৱহাৰ কৰি আছে তেনেহ'লে আপুনি তলফালে গৈ আছে, এইটো নিশ্চিত। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি কৰিলে নোট ডাউন কৰক। কামবোৰ কি কৰিব নালাগিছিল সেইবোৰ শুধৰাবলৈ যত্ন কৰক। নিজক ফাঁকি নিদিব। সদায় চুপচাপ পৰিশ্ৰম কৰক। কাকো ক'ব নালাগে। যেতিয়া ছাকচেছ পাই যাব তেতিয়া মানুহে আহি সুধিব। সেইকাৰণে নিজৰ সময়বোৰ বেয়া কামত খৰচ নকৰিব। চতুৰ্থটো হ'ল বন্ধু বান্ধৱ বাছনি কৰক। পজিটিভ মানুহৰ লগত বন্ধু বনাওক। নিজৰ সমবয়সী মানুহবোৰক কমকৈ বন্ধু বনাওক। আপোনাতকৈ যোনে বেছি জানে সেই মানুহবোৰক কম বন্ধু বনাওক। নিজৰ মেণ্টৰ ৰাখক। এয়া ফ্ৰেণ্ডবোৰে তোমাৰ এনাৰ্জি নষ্ট কৰে। বেছি বন্ধু বনালে বেছি সময় নষ্ট হয়, কামত ফ'কাছ নাথাকে। এই পইণ্টবোৰ আজিৰ পৰা মানিবলৈ চেষ্টা নহয়, কৰিবই লাগিব, তেতিয়াহে উন্নতি হ'ব। যদি নকৰা তেনেহ'লে তুমি দুখীয়া হৈয়ে থাকিব লাগিব। আপোনাৰ জন্ম ক'ত হৈছে সেয়া আপোনাৰ হাতত নাছিল, কিন্তু যদি আপুনি দুখীয়া হৈ মৃত্যু হয় সেয়া আপোনাৰ দোষ। এটা কথা আছে, ৰাতি যিমানেই অন্ধকাৰ নহওক কিয় ৰাতিপুৱা চকমকীয়া সূৰ্যটো উঠিবই। যদি এই ভিডিঅ'টোৱে আপোনাক অনুপ্ৰেৰণা দিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত লিখক আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মনত ৰাখিব আপোনাৰ যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছে আৰু ক'লৈ গৈছে সেয়া গুৰুত্বপূৰ্ণ।